এজোপা বৰগছত এটা চৰাই বাস কৰিছিলে। সেইটো কিন্তু আন চৰাইৰ দৰে নাছিল। পূৰ্বজন্মৰ পুণ্য কামৰ বাবে তাৰ এটা গুণ আছিলে। গুণটো আছিল যে তাৰ লাডৰ পৰা সোণৰ উৎপত্তি হৈছিলে। এদিন এজন চিকাৰীয়ে চৰাইটো দেখি দিনৰ দিনটো তাক চিকাৰ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু চিকাৰ কৰিবলৈ চৰাইটোক নোৱাৰিলে। চৰাইটো উৰি গুচি গ'ল। বিষণ্ণ মনেৰে চিকাৰীজন উভতি আহিল। আজি দিনটো এটাও চৰাই চিকাৰ কৰিব নোৱাৰিলোঁ। বৰ ভাগৰো লাগিছে। যাওঁ গছৰ তলতে অলপ বহোঁগৈ। চৰাইজনীও তাৰ পিছে পিছে উভতি আহিল। প্ৰচণ্ড গৰমত ভাগৰে জোগৰে চিকাৰীজন বৰগছ এজোপাৰ তলত বহি চিলমিলকৈ টোপনিয়াইছিল। সেই সময়তে দেখিলে যে চৰাইজনীৰ ওপৰত বহি পেলাই তাৰ লাডৰ পৰা সোণ পৰি আছে। অধিক সোণৰ আশাত চিকাৰীজনে চৰাইটো ধৰি নি ঘৰলৈ লৈ গ'ল। যাওঁতে সি চিন্তা কৰি গ'ল, যদি ঘৰটো সদায় সোণেৰে ভৰি পৰে, তেনেহ'লে এই কথা ৰজাৰ কাণত পৰিব, আৰু ৰজাই কেনেবাকৈ এই কথাষাৰ গম পালে মোক খোলত পুতি থ'ব। সেইকাৰণে মই ঘৰলৈ নগৈ চিধা ৰাজকাৰেঙলৈ গৈ ৰজাৰ আগত সকলো কথা খুলি খাওঁ। এই বুলি কৈ সি ৰাজকাৰেঙলৈ গ'ল। ৰাজকাৰেঙত চিকাৰীজনৰ চৰাইটো দেখি প্ৰথমে সকলো আচৰিত হৈ চিকাৰীজনক চাই আছিলে। চিকাৰীজন ৰাজদৰবাৰলৈ আহি ৰজাক ক'লে যে মহাৰাজ, এই চৰাইটো এটা অসাধাৰণ চৰাই। এই চৰাইটো মই আপোনাক দিবলৈ আহিছোঁ। ইয়াৰ লাডৰ পৰা সোণ তৈয়াৰ হয়। এই কথা শুনি ৰাজদৰবাৰৰ সকলো হাঁহিত থাকিব নোৱাৰা হ'ল। এই কথাত ৰজায়ো হাঁহিত থাকিব নোৱাৰা হ'ল। ৰজাই ক'লে, এই চিকাৰীটো নিশ্চয় মন্ত্ৰীভয়ং হৈছে, নহ'লেনো এনে নাভূত নাচোত কথা ক'বলৈ আহেনে? ইয়াক শাস্তি দে। কিন্তু দুখীয়া মানুহ চিকাৰ মাৰি হাত গোন্ধাও কিয়? হেৰৌ চিকাৰী, চৰাইটো দে আৰু তই যা। ৰজাই ক'লে। ৰজাই চৰাইটো ল'ব খোজোতে চৰাইটো চিকাৰীজনৰ হাতৰ পৰা উৰি গুচি গ'ল। উৰি যাওঁতেই ৰাজমহলতে তাৰ লাডৰ পৰা সোণ পৰিণত কৰি গৈ থাকিল। চিকাৰীৰ কথা সঁচা হোৱাত আৰু চৰাই লাডৰ পৰা সোণ পৰিণত হোৱা দেখি ৰজা আৰু অন্যান্যসকলে হাতত পোৱা ধন হেৰুওৱাত দুখ কৰিলে। এই কাহিনীৰ পৰা বুজিলোঁ যে মুখকৈ পোৱা ধন হাততে হেৰুৱায়।